অসমীয়া সংস্কৃতিৰ বাটকটীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰখ্যাত কবিতা এটি আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম চিৰবিদ্ৰোহী। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। উহাৰ কোলাত গৈ উচপিবি নাই, পোহৰতে মাৰ যায়। জানো তাৰ গানো বিফলে নাযায়। ৰূপান্তৰৰ মই, যুগান্তৰৰ মই, ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য। বিপ্লৱে বিজুলী বজ্ৰহাৰে সুঘোষিত কৰি যাওঁ অগ্নিতুৰ্য। কালান্তৰৰ যি, ৰূপান্তৰৰ যি যুগমীয়া সত্য, সিয়েহে গুপ্ত অনিত্য। সেই ব্যক্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ। অম্বৰ ফালি চিৰি দিগম্বৰ যোগীময়, যুগে যুগে পিন্ধো মাথো উপযোগী নৱ যুগ বস্ত্ৰ। মহাকালে নাচে যি সৃষ্টি স্থিতি প্ৰলয়ৰ, মধু মৃদু শান্ত প্ৰশান্ত উৎকট তাণ্ডৱ ভংগ। সেই কালবাজনাৰ প্ৰধান ময়েই ওজা। পৰিতাল ব্ৰহ্মতাল ৰুদ্ৰতাল তালৰূপ গন্ধ, দ্ৰুত বিলম্বিত লয় মাৰণ চাতন, মন্ত্ৰ ফুকাৰি ময়ে বাই যাওঁ বিশ্ব মৃদংগ। আৱৰ্তন বিৱৰ্তন সংবৰ্তন পৰিৱৰ্তনৰ ময়ে দ্ৰুতগামী কালৰচক্ৰ। পেষিত নিষ্পেষিত কৰি আগবাঢ়ি যাওঁ আলোকৰ বাটে বাটে সুসংযত গতিৰে অৱক্ৰ। নৱ প্ৰপঞ্চৰ সনাতন ইচ্ছাময় শুভেচ্ছাৰ পোহৰেৰে জগত জ্বলাওঁ। ভূতাসন ৰূপে মই পুৰণি খাণ্ডৱদহী নৱ সৃষ্টিৰ পাতনি পেলাওঁ। ফুলতো কুমলীয়া শিলতো কঠোৰ মোৰ তপ্ত হৃদযন্ত্ৰ, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ। চিৰ উদাসীন মই সংসাৰৰ ঘৰে ঘৰে থাকো হৈ সকলোতে মত্ত, কালৰ মন্ত্ৰ শুনি নিমিষতে ভাঙি ফালি মোক মায়া হুহুংকাৰে নাচো মই উলংগ উন্মত্ত। আগ্নেয়গিৰি ফুটি জ্বলন্ত জ্বালাময় অগ্নিবৃষ্টিৰূপে পৰো জগতত। ৰজাৰ কাঢ়ি মোৰে ভিকহুৰু ঘৰ পুৰে, লেলিহান জুই জ্বলে মোৰ এই অগ্নি নৃত্যত। অৰ্বুদ নিযুত প্ৰাণী জহি যায় গছকত, মোৰ দল দুখ চকত। অখণ্ড যাত্ৰা সোঁত শাশ্বত অগ্নিপ্ৰদীপ মূৰ্তিমান, চিৰ কল্যাণ মোৰ তাত উমৰে। জীৱনৰ হাঁহিতে ফুলাওঁ পোহৰেৰে বাট দেখুৱাওঁ। নৱ সৃষ্টিৰ বাবে পুৰণি দেই পৰি যাওঁ, অতীতক আঁতৰাই ভৱিষ্যত গঢ়ো। ময়েই মহাশক্তিমান অনাদি অনন্ত ব্যাপী, ময়েই মাত্ৰ আছো চিৰবৰ্তমান।